আপোনাৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ মূৰত যদি ওকণি আছে তেনেহ'লে এই 3 মিনিটৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। ওকণি এনেকুৱা এটা সমস্যা যাৰ দ্বাৰা ল'ৰা বুঢ়া ডেকা গাভৰু সকলো প্ৰব্লেমত পৰি আছে। বিভিন্ন উপায় কৰিও এই সমস্যাৰ পৰা সমাধান পোৱা নাই। ডাঙৰ মানুহত কৰি সৰু ল'ৰা ছোৱালীৰ এই সমস্যাটো বেছিকৈ হয়, কাৰণ সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুলত যায় বা লগ সমনীয়াৰ লগত খেলিবলৈ যায় তেতিয়া সেই লগ সমনীয়াৰ মূৰত যদি ওকণি থাকে সেই ওকণি আপোনাৰ ল'ৰা ছোৱালীৰ মূৰলৈ অহাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে। সেই ওকণি খেদুৱাবলৈ আপোনালোকে বিভিন্ন উপায় কৰিও যেতিয়া কোনো সমাধান নাপায় তেতিয়াহ'লে আপোনালোকে বহুত চিন্তিত হয় আৰু মূৰত বিভিন্ন ধৰণৰ কেমিকেল চেম্পু তেল ইউজ কৰি ওকণি মাৰিবলৈ চেষ্টা কৰে, যাৰ ফলত ওকণি যায় নে নাযায় নাজানো, কিন্তু আপোনাৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ মূৰৰ চুলি গুচা যে পাৰ্মানেণ্টলি ডেমেজ হয় সেইটো কথা 100% চিয়'ৰ। চ' আজি এই ভিডিঅ'টোত এটা অতি সহজ ঘৰুৱা ঘৰতে কৰিব পৰা বিধান দিবলৈ ওলাইছোঁ। এই বিধানটো এবাৰ কৰি চাব, ওকণি নিশ্চয় যাব। বিধানটো হ'ল এনেকুৱা যে অলপ পৰিমাণৰ নিমপাত ল'ব, মহানিমৰ পাত, ঘোঁৰা নিম নল'ব, আৰু সেই মহানিমৰ পাত পানীত ভাল কৰি বইল কৰিব। তেতিয়ালৈ বইল কৰিব যেতিয়ালৈকে নিমৰ সম্পূৰ্ণ ৰসখিনি পানীত এবজৰ্ব নহয়, পানীত ওলাই নাহে। পানীখিনি সম্পূৰ্ণৰূপে হালধীয়া হৈ যাব যেতিয়া নিমপাতৰ ৰসখিনি পানীত সোমাই যাব। সেই পানীখিনি ঠাণ্ডা হ'বলৈ দিব আৰু তাৰপিছত এটা আইনাৰ বটলত ভৰাই থৈ দিব। এনেকৈ তাৰপিছত সেই ৰসখিনি মূৰত তেল যেনেদৰে ঘঁহে তেনেদৰে ভাল কৰি মালিচ কৰি ঘঁহিব আৰু 10 মিনিট বা 15 মিনিট সময় তেনেদৰে ৰাখি থ'ব আৰু তাৰপিছত ভাল আয়ুৰ্বেদিক চেম্পু দি মূৰটো ধুই দিব। চাব ওকণি অতি সোনকালে কমিব। আৰু এনেদৰে বনাই লোৱা তেল বা পানী নিমৰ পানীটো 4-5 দিনলৈ থাকিব, বেয়া হৈ নাযায় আৰু সপ্তাহত 2-3 দিন খুব বেছি 4 দিন ইউজ কৰিলে হৈ যাব। অতি সোনকালে আপোনাৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ মূৰৰ পৰা ওকণিৰ সমস্যাটো নোহোৱা হৈ যাব। ধন্যবাদ।